হেল্ল' ষ্টুডেণ্ট, ষ্টাডি উইথ আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বৰগীত কবিতাটিৰ 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ অতিৰিক্ত কুৱেশ্যন এনচাৰকেইটা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1, বৰগীতত কি বৰ্ণনা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব, বৰগীতত বেদ উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 2, উৰ্ধৰে উদ বাপু গোপাল হে শীৰ্ষক বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব, উৰ্ধৰে উদ বাপু গোপাল হে শীৰ্ষক বৰগীতটো হৰি নাৰায়ণ দত্ত বৰুৱা সম্পাদিত বৰগীত নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 3, মাধৱদেৱক আনুষ্ঠানিক শিক্ষা কোনে প্ৰদান কৰিছিল? উত্তৰ, ৰাজেন্দ্ৰ অধ্যাপকে মাধৱদেৱক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 4, মাধৱদেৱৰ বৰগীতৰ মূল বিষয় কি? ইয়াৰ উত্তৰ হ'ব, মাধৱদেৱৰ বৰগীতৰ মূল বিষয় হৈছে শ্ৰীকৃষ্ণৰ চোৰ চাতুৰি। কুৱেশ্যন নম্বৰ 5, বৰগীতটোত যশোদাই মৰমতে কৃষ্ণক কি নামেৰে সম্বোধন কৰিছে? উত্তৰ, বৰগীতটোত যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন ইত্যাদি নামেৰে সম্বোধন কৰিছিল। কুৱেশ্যন নম্বৰ 6, বৰগীতক কোনে নবেল নাম্বাৰছ বুলি কৈছিল? উত্তৰ, ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক নবেল নাম্বাৰছ বুলি কৈছিল। কুৱেশ্যন নম্বৰ 7, কালিৰাম মেধিয়ে বৰগীতক কি বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰ হ'ব, কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং বা ছং চেলেষ্টিয়েল বুলি অভিহিত কৰিছিল। কুৱেশ্যন নম্বৰ 8, হলি ছংছ বুলি কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব, দেৱেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতক হলি ছংছ বুলি কৈছিল। কুৱেশ্যন নম্বৰ 9, বৰগীতসমূহ কি ভাষাত ৰচিত? ইয়াৰ উত্তৰ হ'ব, বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ কোন দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি? এই কুৱেশ্যনটো পৰীক্ষাত অহাত বহুত চান্স আছে, বহুত ইম্পৰ্টেণ্ট, এইটো পঢ়ি যাবা ষ্টুডেণ্টসকল। ইয়াৰ উত্তৰ হ'ব, ভাৰতৰ ভিন ভিন ৰাজ্যৰ যেনে মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। কুৱেশ্যন নম্বৰ 11, বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্ব কথাষাৰ কাৰ উক্তি? ইয়াৰ উত্তৰ, বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্ব কথাষাৰ ডক্টৰ বাণীকান্ত কাকতিৰ উক্তি। মাধৱদেৱৰ বৰগীতক বাৎসল্য ভাৱপ্ৰধান বুলি কিয় কোৱা হয়? ইয়াৰ উত্তৰ হ'ব, ভগৱান শ্ৰীকৃষ্ণৰ চোৰ চাতুৰি অৰ্থাৎ শিশুকালত তেওঁ কৰা বিভিন্ন কাৰ্যকলাপৰ মনোৰম বৰ্ণনাই মাধৱদেৱৰ সৰহখিনি বৰগীতত ঠাই পাইছে। গতিকে ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। গতিকে ডিয়াৰ ষ্টুডেণ্ট, আজি যিখিনি শিকিলোঁ ইয়াৰ পৰা ভালদৰে চাই যাবা পৰীক্ষাত। ধন্যবাদ।